নমস্কাৰ আজিৰ আমাৰ প্ৰথম খবৰটি এটা গুৰুত্বপূৰ্ণ খবৰ এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈছে বিবাহ যাত্ৰীবাহীৰ এখন বাহন এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে বিবাহ যাত্ৰী যোৱা বাহনৰ দুৰ্ঘটনাগ্ৰস্ত সংঘটিত হৈছে বিবাহ যাত্ৰী যোৱা মেজিক বাহনত খুন্দা মাৰে এখন তীব্ৰবেগী ট্ৰাকে কলিয়াবৰৰ পৰা হুজাইলৈ জুৰুন দিয়াৰ বাবে গৈছিলে বাহনখন গৈ থকা অৱস্থাতেই পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে বিবাহ যাত্ৰী বাহনখনত জানিব পৰা মতে মিনি ট্ৰাকখনৰ চালকজনে সুৰাপান কৰি ট্ৰাক চলোৱাৰ গুৰুতৰ অভিযোগ এতিয়া স্থানীয় ৰাইজৰ সুৰামুক্ত হৈ গাড়ী চলোৱাৰ বাবে দুৰ্ঘটনা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে মেজিক বাহনখনৰ নম্বৰ হৈছে AS02BC 9061 আৰু দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ হৈছে AS02G 6155 ঘটনাস্থলীত বৰ্তমান উপস্থিত হৈছে জখলাবন্ধা আৰক্ষী এই মুহূৰ্তত জনাইছো আজি সন্ধিয়াৰ পৰৱৰ্তী ভয়ংকৰ খবৰ এটা বিগ ব্ৰেকিং নিউজ কিয়নো এই মুহূৰ্তত সংঘটিত হৈছে এটা ভয়ংকৰ পথ দুৰ্ঘটনা এখন তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে যাত্ৰীসহ এখন ই-ৰিক্সা হয় এই মুহূৰ্তত এটা চাঞ্চল্যকৰ খবৰ ৰাজ্যত ইটোৰ পিছত সিটোকৈ পথ দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে বকু তীব্ৰবেগী এখন ডাম্পাৰে মহতিয়ালে যাত্ৰীসহ এখন ই-ৰিক্সা ডাম্পাৰৰ খুন্দাত বহু দূৰলৈ ছিটিকি পৰে যাত্ৰীসহ ই-ৰিক্সাখন নৱজাতকক শিশুসহ 5জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে এই ভয়ংকৰ এই চাঞ্চল্যকৰ দুৰ্ঘটনাটোত দুৰ্ঘটনা সংঘটিত বাহনখনৰ নম্বৰ হৈছে AS01EC 3117 আহতসকলক বৰ্তমান বকুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু তাৰ পাছতেই এই ঘটনা সংঘটিত হোৱাৰ পাছতে ৰাইজে আবদ্ধ কৰি ৰাখে ডাম্পাৰখন দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে ডাম্পাৰখনৰ চালকগৰাকী বকুৰ ছয়কাটাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো এই মুহূৰ্তত আহি পৰিছে আমাৰ হাতত আন এটা চাঞ্চল্যকৰ খবৰ এটা ভয়ংকৰ পথ দুৰ্ঘটনাৰ আন এটা খবৰ এই মুহূৰ্তত কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈছে বিবাহ যাত্ৰীবাহীৰ এখন বাহন এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে বিবাহ যাত্ৰী যোৱা বাহনৰ দুৰ্ঘটনাগ্ৰস্ত সংঘটিত হৈছে বিবাহ যাত্ৰী যোৱা মেজিক বাহনত খুন্দা মাৰে এখন তীব্ৰবেগী ট্ৰাকে কলিয়াবৰৰ পৰা হুজাইলৈ জুৰুন দিয়াৰ বাবে গৈছিলে বাহনখন গৈ থকা অৱস্থাতেই পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে বিবাহ যাত্ৰী বাহনখনত জানিব পৰা মতে মিনি ট্ৰাকখনৰ চালকজনে সুৰাপান কৰি ট্ৰাক চলোৱাৰ গুৰুতৰ অভিযোগ এতিয়া স্থানীয় ৰাইজৰ সুৰামুক্ত হৈ গাড়ী চলোৱাৰ বাবে দুৰ্ঘটনা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে মেজিক বাহনখনৰ নম্বৰ হৈছে AS02BC 9061 আৰু দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ হৈছে AS02G 6155 ঘটনাস্থলীত বৰ্তমান উপস্থিত হৈছে জখলাবন্ধা আৰক্ষী আজিৰ আমাৰ পৰৱৰ্তী খবৰটি এটা জানিবলগীয়া খবৰ কিয়নো ফ্ৰী চাউল লাভ কৰিবলৈ মানি চলিব লাগিব কেইটামান নতুন নিয়ম এই নিয়মসমূহ মানি নচলিলে আপুনি লাভ নকৰিব ফ্ৰী চাউল ৰেচন কাৰ্ডৰ গৰাকীয়ে মানি চলিব লাগিব কেইবাটাও নিয়ম এতিয়াৰ পৰা প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আপুনি লাভ কৰিব পাৰিব ৰেচন কাৰ্ডৰ সামগ্ৰী 10 তাৰিখৰ পাছত আপুনি লাভ নকৰিব কোনো ধৰণৰ ৰেচন কাৰ্ডৰ সামগ্ৰী অন্ন সেৱা সপ্তাহৰ দিন সংশোধন কৰিলে ৰাজ্য চৰকাৰে পূৰ্বে প্ৰত্যেক মাহৰ 10 তাৰিখৰ পৰা 16 তাৰিখলৈ অন্ন সেৱা সপ্তাহ পালনৰ ঘোষণা কৰিছিল চৰকাৰে অন্তোদয়া অন্ন যোজনাৰ পৰিয়ালে প্ৰতি কাৰ্ডত লাভ কৰিব 35 কেজিকৈ চাউল লগতে অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়ালে জনমুৰি 5 কেজি চাউল সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব অন্ন সেৱা সপ্তাহ সম্পৰ্কে ব্যাপক প্ৰচাৰেৰে হিতাধিকাৰীক অৱগত কৰিবলৈ লাগিব সুলভ মূল্যৰ দোকানীয়ে অন্ন সেৱা সপ্তাহৰ প্ৰতিটো দিনতেই দিনজোৰাকৈ দোকান খোলা ৰাখিব লাগিব অৰ্থাৎ ৰাতিপুৱাৰে পৰা ৰাতিলৈকে দোকান খোলা ৰাখিব লাগিব আবণ্টিত চাউল নিৰ্ধাৰিত সুলভ মূল্যৰ দোকানৰ পৰা ই-পোষ্ট মেচিনৰ যোগেদি সংগ্ৰহ কৰিব লাগিব
চাউল সংগ্ৰহৰ সময়ত ই পোষ্ট মেচিনৰ ৰচিদ সংগ্ৰহ কৰিব লাগিব হিতাধিকাৰীসকলে